নিয়ম নাই আৰু ৰাতি তাত কটাই পিছদিনা আকৌ চিকাৰ কৰিব চিকাৰ পালেহে আকৌ ৰাজ্যলৈ ঘূৰি আহিব এইটো নিয়ম আৰু সেইকাৰণে কি কৰিলে স্বৰ্গদেৱ ৰজায়ো চিকাৰ কৰোঁতে যিহেতু সন্ধিয়া আগত চিকাৰ নাপায় ভাবিলে তেওঁ সন্ধিয়ালৈ ক'লে এটা ভাল ঠাই নিৰ্বাচন কৰা যাতে ৰাতিটো মুখেৰে কটাব মানে পাৰ এইবোৰ সন্ধিয়ালৈকে ভাল ঠাই এটা নিৰ্বাচন কৰিলে কিছু সময় পাছত তেওঁলোকে অনুভৱ কৰিলে যে কিবা এটা দুৰ্গন্ধ আহি ঠাইটুকুৰাত ৰ'ব নোৱাৰা হ'ল উশাহ নিশাহ ল'ব নোৱাৰা হ'ল সকলোৱে আচৰিত হ'ল ইমান সময় এই ঠাইটুকুৰা ইমান ভাল হৈ আছিল কিনো ক'ৰ পৰা এই দুৰ্গন্ধটো আহি গ'ল ৰজাই ক'লে চাচোন ক'ত দুৰ্গন্ধটো ওলাইছে আৰু যদি ক'ৰবাত বেয়া বস্তু আছে এইবোৰত অলপ আগৰটো থৈ আহিব লাগে ৰজাই যেতিয়া সন্ধিয়ালৈ আনি দিলে তেওঁলোকে দুৰ্গন্ধটো ক'ৰ পৰা ওলাই আছে এনে বিচাৰি পালে নহয় এজন ঋষিৰ গাৰ পৰা দুৰ্গন্ধটো ওলাই আছে আৰু সেইজনে আছিল অগস্ত্যা মুনি কাৰণ অগস্ত্যা মুনিয়ে কি কৰে ধ্যান কৰাৰ সময়ত তেওঁ যোগবলৰে গাৰ পৰা দুৰ্গন্ধটো উলিয়াই দিয়ে আৰু যাতে তেওঁৰ ওচৰলৈ বেলেগে আহিব নোৱাৰে আনি যাতে তেওঁক অসুবিধা দিব নোৱাৰে সেইকাৰণে যোগবলৰ দ্বাৰা তেওঁ কি কৰে এই দুৰ্গন্ধটো তেওঁ উলিয়াই দিয়ে আৰু এই কথা ৰজাই সত্য নাজানি কি কৰিলে অগস্ত্য মুনিক এনেকৈ দাংকলাকৈ লৈ গ'ল কিছুদিন যোৱাৰ পাছত দুৰ্গন্ধ নহয় বা অসহ্য হৈ কেতিয়ানো হাতৰ পৰা মানে সৰি পৰিল গমকে নাপালে পৰাৰ লগে লগে অগস্ত্য মুনি ধ্যান ভংগ হ'ল অগস্ত্যই সুধিলে তোমালোক কোন আৰু মোক কিয় ধ্যানত তোমালোকে ব্যাঘাত জন্মালা তেতিয়া সন্ধ্যবিলাকে অষ্টাংগই প্ৰণাম কৰি ক'লে হে ঋষিবৰ আচলতে আপুনিতো জানে জ্ঞানী কাৰণ আমি ৰজাৰ দাস ৰজাই যি কয় আমি তাকেই কৰিব লাগে আপোনাৰ গাৰ পৰা দুৰ্গন্ধ ওলোৱাৰ কাৰণে ৰজাই আপোনাক দূৰত থৈ আহিব ক'লে সেইকাৰণে আপোনাক দূৰত থ'বলৈ নিছিলোঁ কিন্তু ইমান দুৰ্গন্ধ কেতিয়ানো হাতৰ পৰা পৰিলে আমি গমকে নাপালোঁ ঋষিৰ খং উঠি ক'লে যি আজি মই ৰজাক অভিশাপ দিলোঁ এই দুৰ্গন্ধৰ কাৰণে ৰজাই যেনেকৈ মোক মানে দূৰলৈ মানে নিব বিচাৰিলে আজিৰ পৰাই জলান্ধাৰ বেমাৰ হওক জলান্ধাৰ পেট ফুলাব অভিশাপ মানে ৰজাৰ পেট ফুলিল ৰজাই গোটেই দেশৰ যিমান কবিৰাজ আছিল কবিৰাজবিলাকক আনিলে কোনো কবিৰাজে কিন্তু ৰজাৰ বেমাৰ ভাল কৰিব মানুহৰ যিটো পেটটো যেতিয়া হিচাপতকৈ বেছিকৈ ফুলিব উশাহ ল'ব নোৱাৰে উঠিব নোৱাৰে বহিব নোৱাৰে ৰজাৰ জীয়াই থকাটোৱে সমস্যা হ'ল আৰু এইদিনাখন নাৰদ দেখি আহিল ৰাজসভা ৰজাই ভাবিলে কাৰণ দেৱৰ্ষি নাৰদে মোক আজি কিবা এটা উপায় দিব পাৰিব কান্দি কান্দি ৰজাই গোটেই ঘটনাবিলাকক ক'লে নাৰদক আৰু নাৰদক ক'লে হে দেৱৰ্ষি মোৰ বেমাৰৰ কিবা এটা উপশমন কৰি এটা ব্যৱস্থা কৰা তেতিয়া নাৰদে ক'লে হে ৰাজন এই হিমালয় পৰ্বতত থকা সৰোবৰৰ পৰা এটা যদি বগা ৰাজা আনি ধৰি তাৰ মঙহ খাব পৰা তেতিয়াহ'লে তোমাৰ বেমাৰ ভাল ৰজাই বোলে সেইটো পৰা সন্ধ্যবিলাকক ক'লে নিশ্চয় ৰাজা তাৰ থান পাতি হ'লেও ধৰি আনিব এই বুলি নাৰদ গুচি গ'ল ৰজাৰ সন্ধ্যবিলাকক পঠাই দিলে থান পাতি এটা ৰাজা ধৰি আনিলে সৰোবৰৰ পৰা আনি ৰজাৰ ওচৰত যেতিয়া দিলে এই ৰাজাটিয়ে তেতিয়া ৰজাক ক'লে আপুনি নাৰদৰ কথা মতে মোৰ মঙহ খাই আপোনাৰ বেমাৰ ভাল বুলি উপদেশ দিলে মোৰ মঙহ খালে বোলে আপোনাৰ বেমাৰ ভাল নহয় ৰজাই আচৰিত হ'ল কাৰণ ৰাজাই এনেকৈ কথা কোৱা দেখি তেতিয়া ক'লে বাৰু যদি তোমাৰ মঙহ খালে মোৰ বেমাৰ ভাল নহয় কি কৰিলে মোৰ বেমাৰ ভাল নহ'ব ক'লে আপুনি যিজন ঋষিৰ অনিষ্ট আহৰণ কৰিলে তেওঁ যদি চৰণ লোৱা পানী খায় তেতিয়া
তেতিয়াহ'লে আপোনাৰ বেমাৰ ভাল হ'ব। বোলে এতিয়াহ'লে এটা কাম কৰিম, বোলে কি বাৰু তোমাৰ কথা মই বিশ্বাস কৰিলোঁ, তোমাক এইবুলি যাব নিদিওঁ, যদি ঋষিৰ চৰণ লোৱা পানী খাই যদি মোৰ বেমাৰ ভাল হয় তাৰপাছত কিন্তু তোমাৰ কথা মই খাম। বোলে আপুনি যি কৰে কৰক, এইবুলি ৰজাই চৰাইটোক বন্দী কৰি থলে। আৰু তাৰ পাছত এই ডলাত উঠি সেই ঋষিৰ ওচৰত গ'ল অগস্ত্য মুনি। অগস্ত্য মুনিৰ ওচৰত গৈ এটা পাত্ৰ লৈ গৈছিল, ঋষিৰ চৰণখন দি এই পাত্ৰটোত পানী ঢালি চৰণখন ধোৱালে। ধুৱাই দেখিলে এই পানীবিলাকত অসংখ্য পোকবিলাকে কিল বিলাই থাকিল। ৰজাই আচৰিত হ'ল, বোলে মই ইমান সুন্দৰ পানী আনি মানে ঋষিৰ চৰণখন ধোৱালো, ইয়াত অসংখ্য এই পোকবিলাকে কিয় কিল বিলাই আছে? ৰজাৰ ঘিণ লাগিল, কেনেকৈ এই পানী খাওঁ? এই নাখাই কি কৰিলে ৰজাই? পানী নাখালে, এই চৰণ লোৱা পানীখিনি চব মূৰত পুচি ল'লে। যি হওক সেই মূৰত পুচি ল'লে। ঋষিৰ খং উঠিল। ঋষিয়ে বোলে তোক মই পৰীক্ষাই কৰিছিলো, এই যে পানীত পোকবিলাক কিল বিলাই আছে, এইবিলাক পানীত কিল বিলাই থকা পোক নহয়, এই তোৰ ভিতৰত থকাটোৰে দেহটোৰ ভিতৰত থকা বেয়া ভাৱনা, বেয়া চিন্তা, বেয়া কামনাবিলাকে কিল বিলাই আছে। সেইটো তই চাই ল, তোৰ ভিতৰখন কিমান লেতেৰা। ৰজাই বোলে নাজানি মই ঘিণ কৰিলো। এতিয়া ঋষিয়ে অগস্ত্য অভিশাপ দিলে, কাৰণ তোৰ অন্তৰখন ইমান ক্ৰূৰ, ইমান বেয়া, যা তেতিয়া যায় কালিৰ নাগ হিচাপে জন্মগ্ৰহণ কৰ। অভিশাপ দিলে অগস্ত্য মুনি। আৰু তেতিয়াই ৰজাই কান্দি কান্দি ক'লে, চন্দ্ৰ ৰজা, হে ঋষিবৰ, আপোনাক এবাৰ নহয় মই দুবাৰে অপমান কৰিলোঁ। মই মৰমতীয়ে বোলে মুনিনাংশৰ অতিপ্ৰম মহামুনিৰ গুৰু হয় নাজানি মই ভুল কৰিলোঁ, কিন্তু আপুনি মোক অভিশাপ দিলে, কালিৰ নাগ হোৱাৰ কাৰণে মই তাত আপত্তি নাই, কিন্তু আপুনিতো জ্ঞানী, আপুনি জানে কি কৰিলে মই মুক্তি পাম, আপুনি মোক উপায় এটা দিয়ক। এইবুলি ঋষিৰ চৰণত পৰি কান্দিবলৈ যেতিয়া ধৰিলে, ঋষিৰ দুখ লাগিল, কাৰণ যিহেতু ৰজাই নিজৰ ভুল বুজি পায়। তেতিয়া আশীৰ্বাদ দিলে, যা তেতিয়াহ'লে মই আশীৰ্বাদ দিলো, তই যমুনাৰ ওচৰত মানে কালি ঘৰত থাকিবি, আৰু এদিন কৃষ্ণৰ গৰখীয়া যেতিয়া পানী খাবলৈ আহিব, এই পানী খাই মৰিব। আৰু কৃষ্ণই জীয়াৰ কাৰণে এই ক্ষীৰত কৃষ্ণ যেতিয়া ভৰি দিব, আৰু ভৰি দিয়াৰ লগে তই মুক্ত লাভ কৰিব পাৰিবি। আৰু ক্ষীৰত কিয় ভৰি দিছে? কাৰণ ঋষিৰ চৰণ পানীখিনি ক'ত পচিছিল? ৰজাই ক্ষীৰত পচিছিল। সেইকাৰণে এই কালিৰ নাগৰ মাথাটো শুদ্ধ হৈছিল, কাৰণ ঋষিৰ চৰণ লোৱা পাগল। সেইকাৰণে শুদ্ধ ভগৱানে ইয়াত ক'লে, সেইকাৰণে ইয়াত ক'লে। আৰু ইয়াৰ পাছত আৰু এটা কাহিনীৰ কথা ইয়াত অৱতৰণ কৰিছে, কি বুলি? দশন উভালি পূবলৈকে মাৰি পটপক্ষী ৰংগ হাল কান্দে হস্তি দান্ত লোকক দেখান্ত যেন গোপালৰ লীলা। কৃষ্ণ আৰু বলৰামক যেতিয়া ধনুৰ যজ্ঞলৈ নিছিল, কমকৈ কি কৰিলে? কাৰণ ৰংগভালৰ আগত কোমৰ আগে আগে এই কোমলৰে হাতীটোক বাটতে থৈ দিছিল, কাৰণ যাতে কৃষ্ণ আহিলে কোমলে হাতীটোৱে হেঁচা মাৰি কৃষ্ণ আৰু বলৰামক যাতে মাৰিব পাৰে। সেই সময়ত পৃথিৱীত কেইটামান বিখ্যাত হাতী আছিল, যেনে ১ নম্বৰ জগতত ইন্দ্ৰৰ ঐৰাৱত, ২ নম্বৰ অশ্বস্থামা, যিটো নেকি ভীমে বধ কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধ, আৰু এটা হ'ল কংসৰ ৰাজ্যত  থকা  থকা  থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা থকা আৰু এটা আমাৰ অসমৰ হাতী আছিল।
যিটো আছিল ভগদত্তৰ আটাইতকৈ প্ৰকাণ্ড হাতী। সেই সময়ত কুৰুক্ষেত্ৰ যুদ্ধত আটাইতকৈ ডাঙৰ হাতীটো অসমৰ পৰা গৈছিল, কাৰণ ভগদত্তৰ জীয়েক ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল। আৰু এই বিয়াৰ পানী তোলাৰ কাৰণে ভগদত্তই এটা পুখুৰী খান্দিছিল। সেই পুখুৰীটো এতিয়া বৰ্তমান আছিল দীঘলী পুখুৰী গুৱাহাটী। এই ভানুমতীৰ বিয়াৰ পানী তুলিবৰ কাৰণে ভগদত্তৰ ৰজাইটো পুখুৰী খান্দিছিল। আজি বুৰঞ্জীৰ মতে এইটো দীঘলী পুখুৰী। আৰু এই কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীক। সেই সুপ্ৰতীক হাতীটোত কি যুদ্ধত তেওঁ কি কৰিলে, মুখত এখন তামোল ভৰাই, তামোলক ভুৱা বুলি কয়, ভুৱা এখন ভৰাই হাতীত উঠি কুৰুক্ষেত্ৰলৈ যুদ্ধ কৰিবলৈ গৈছিল কাৰণে আগে গুৱাহাটীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ, তাৰ আগত আছিল কামৰূপ, প্ৰাগজ্যোতিষপুৰ আছিল। কিন্তু হাতীত উঠি মুখত ভুৱা ভৰাই যুদ্ধ কৰিবলৈ যোৱাৰ কাৰণে সেইদিনা তাৰ নাম হ'ল গুৱা হাতী। গুৱা মানে তামোলখন মুখত ভৰাই এই যুদ্ধ কৰিবলৈ যোৱাৰ কাৰণে নাম হ'ল গুৱাহাটী। আৰু এই কুবলয় হাতীটো যে কয় বা কুবলয় হাতীটো আগৰ জন্মত দশৰথ ৰজা আছিল। ৰামক যেতিয়া বনবাস দিলে, বনবাসৰ কাৰণে ৰামে যেতিয়া বনবাসত যোৱা সাজপাৰ পিন্ধি পিতৃ দশৰথৰ ওচৰলৈ গৈছিল আৰু যেতিয়া পিতৃ প্ৰণাম জনালে, তেতিয়া দশৰথে ৰামক কৈছিল, হে ৰাম, বনবাসত যোৱাৰ আগে আগে তই মোৰ মাৰ মাৰি থৈ বনলৈ যা। তেতিয়া ৰামে কৈছিল, আপোনাক এই বাঞ্ছা মই দাপৰ যুগত পূৰণ কৰিম। সেইকাৰণে এই দাপৰ যুগত দশৰথ ৰজাই কুবলয় হাতীৰ জন্ম গ্ৰহণ কৰিলে। আৰু ইয়াত ক'লে দাঁত উঘালি যে হাতীৰ মাথাত চুবাই মাৰিছিল। এই হাতীৰ দাঁত দুটা আপোনালোকে জানে, জয় বিজয়ে বেত্ৰাৰে চাৰি যুদ্ধ প্ৰহৰ কৰিছিল, কৰা নাছিল তেনেকুৱা। কাৰণ চাৰি যুদ্ধত বেত্ৰাৰে প্ৰহৰ কৰাৰ লগে লগে এই বেতডাল অপবিত্ৰ হ'ল আৰু এই বেতডাল আহি এই কুবলয় হাতীৰ দাঁত হৈ থাকিল। সেইকাৰণে পিতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে লগতে বৈকুণ্ঠৰ বেতডাল পুনৰ উদ্ধাৰ কৰাৰ কাৰণে, মুক্তি দিয়াৰ কাৰণে হাতীৰ দাঁত দুটা উঘালি কুবলয়ৰ মাথাত মাৰ মাৰি পিতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে, লগতে বেতডালক মুক্তি দিলে। সেইকাৰণে গুৰুজনাই কীৰ্তন লিখিলে, হৰিদ্ৰ গৃহধাৰে বেত্ৰাৰ প্ৰহৰ যোগ্য। জগন্নাথত গ'লে এতিয়াও বেটেৰে কোবাই দিয়ে। আৰু এই বেত দুডাল কাৰ আছিল? জয় আৰু বিজয়। আৰু সেই জয় আৰু বিজয় চাৰি যুদ্ধত প্ৰহৰ কৰাৰ কাৰণে অপবিত্ৰ হ'ল আৰু যাৰ কাৰণে কুবলৰ হাতীৰ দাঁত হৈ থাকিল। এইবিলাক ৰহস্যৰ কথা। এই কিয় দাঁত উঘালি কোবাইছিল, ইয়াৰ লিখা কথাখিনি নিবেদন কৰিলোঁ।